আজিৰ মানৱ সমাজত মায়াৰূপী দানৱৰ হুংকাৰ। মায়া এক ভয়ানক দানৱ। দৈনন্দিন হৈ থকা প্ৰতিটো অপৰাধৰ কাৰণ হ'ল কেৱল এই মায়া। আহক এটা কাহিনী শুনো। গোটেই দিন পেচেণ্ট চাই ভাগৰ লাগিছে, অলপ ৰেষ্ট লওঁ। ঐ, দৰ্জা কিয় বন্ধ কৰিছ? খোল, প্লিজ হেল্প। আৰে তইচোন মোৰ ভাল বন্ধু। কোন আহিব হেল্প কৰিবলৈ? সকলোচোন আপোনেই। অহ, মোৰ বলৎকাৰ আৰু মোৰ মৃত্যুৰ কাৰণ মানে মোৰ আপুনি। সেই নাৰী জাতি, তুমি আপোনাৰ পৰাও সাৱধানে থাকিবা। সেই আপোন পুৰুষেই হওক বা মহিলাই হওক, ইট ডাজন্ট মেটাৰ। কাৰণ এয়া কলিযুগ। মায়াই জোৰকৈ সাৱটি ধৰি ৰাখিছে মানুহৰ চকু, মন, মগজু সকলো। ৰাস্তা বহল কৰিম, ব্ৰিজ বনাম, ইণ্ডাষ্ট্ৰী বনাম, জংঘলখিনি কাটি চাফা কৰি দে। কিন্তু জন্তুবোৰৰ কি হ'ব? বাদ দে সেইবোৰ। যি হয় হ'ব, আমাৰ ভাল হ'ব লাগে, চিটি ডেভেলপ হ'ব লাগে। চ' গছ জন্তুৰ চিন্তা বাদ দে। আচ্ছা শুনকচোন, এই জন্তুবোৰ যে মাৰি খায়, সিহঁতৰো সন্তান আছে, ফেমিলি আছে। বেয়া নালাগেনে? বেয়া? কিহৰ বেয়া? আমাক প্ৰটিন লাগে। মাছ মাংস নাখালে প্ৰটিন ক'ত পাবি? শক্তি ক'ত পাবি? নিজৰ কথা চিন্তা কৰ, বেলেগৰ চিন্তা বাদ দে। কিন্তু চয়াবিন, গাখীৰ, পনীৰ, বিভিন্ন ধৰণৰ দালিৰ পৰা এনাফ প্ৰটিন পোৱা যায়। কি কথা ক'বলৈ আহিছোঁ? চিকেন, মাটন ইমান টেষ্টি। মাছ মাংসৰ নিচিনা প্ৰটিন ক'তো নাপায়। তই একো নাজান, টেষ্ট মেটাৰ। শুনিছোঁ কৰ্মৰ ফল বোলে সকলোৱে পায়। আজিৰ ব্ৰেকিং নিউজ শুনক। পলাবলৈ খোজা ৰেপ কৰা কালপ্ৰিটটোৰ আৰক্ষীৰ গুলীত মৃত্যু। অত্যধিক গৰমত মৃত্যু হোৱা লোকৰ সংখ্যা আগতকৈ বৃদ্ধি। ভূমিস্খলনত অগণন লোকৰ মৃত্যু। বাৰ্ড ফ্লু আৰু ছোৱাইন ফ্লুত কেইবা শতাধিক লোকৰ মৃত্যু। ভগৱানে ক্ষমা কৰিলেও কৰ্মই খেদি খেদি আহি ফল দি থৈ যায়। কলি মায়াৰ বিপৰীতে মনুষ্যৰ চকু খুলিবলৈ এক সৃষ্টিশক্তি বা প্ৰকৃতিও আছে। নেভাৰ ফৰগেট, দ্য কৰ্মা হিটছ বেক।